গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হ'ল মাঘৰ বিহুৰ উৰুকা আৰু ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। ৰাতিপুৱা মানে এতিয়া 10টা বাজিল, ৰাতিপুৱা হৈ থকা নাই। আৰু আমাৰ এইজনা উঠিছে শুৱাৰ পৰা। চাওঁ আৰু উঠিয়ে ৰাতিপুৱাই তাৰ ষ্টাৰ্ট হৈ গৈছে হিষ্টৰী। গাড়ী চলাই দিয়ক। আৰু এইপিনে তেল পিঠাৰ কাৰণে পিঠাগুড়ি গুড় দি থোৱা হৈছে, অলপ পিছত বনাব লাগিব। এয়া তেল পিঠা। এইপিনে মই এতিয়া খাবলৈ কিবা এটা বনাই লওঁ। আৰু এইপিনে ইয়াত পিঠা বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। তেল পিঠাটো মই এনেকৈ লোহাৰৰ সৰু কেৰাহীত বনাই ভাল পাওঁ। সৰু কেৰাহীতে বনাইছোঁ। এইপিনে ল'ৰা উঠি গ'ল। ল'ৰা হৈ থাকোঁতে পিঠাকেইটা বনাই ল'ম বুলি ভাবিছিলোঁ, কিন্তু অলপমান থাকোঁতে ল'ৰা সাৰ পালে। মাৰ হাতত দিবলৈ মাও কাম কৰি আছে, মা ধৰিব নোৱাৰে। কোচতে লৈ বনাইছোঁ। বাকী যিকেইটা আছে বেছি নাই। এইপিনে মাহঁত দুয়োজনে মিলি পিঠাগুড়ি খুন্দিছে। আটাই লাগি দিছে আৰু বৰা চাউলৰ পিঠাগুড়ি। তাৰপিছত পিঠা বনোৱাৰ দায়িত্ব আছে মোৰ। দুয়োজনে মিলি খুন্দি দিছে। এয়া উৰুকাৰ খানা, পাচলি কটা মানুহ। আমাৰ ৰান্ধনী আহিল নে নাই আহা? আজি খানাটো কিহে? কি মাছ? ঢেকীয়া। পনীৰ সেয়া। মানে চৌকাত জুই জ্বলাই নাই, পাচলি কাটি আছে। এয়া আমাৰ আহিছে চেনেলৰ মালিক আহিছে। এইজনা এজনা আহিছে।
con không bé rồi con vào con ăn tí ngon ngon এইটো কি মাংস বনি আছে হা এইটো হা সেইপিনে মাছ সেইপিনে কি খাই আছা ভেড়া ঘৰ এইপিনে এয়া ভেড়া ঘৰ প্ৰসাদ মাছৰ আঞ্জা বনোৱা হৈছে ফুলকবি আলু বিলাহী আৰু ইয়াতে কোমোৰাই হাঁহৰ মাংস আৰু এয়া হ'ল পনীৰৰ চব্জি ফ্ৰাই কৰা মাছ আৰু লগতে আছে মাছৰ পেটু ভাজি বেঙেনা দি আৰু এইপিনে হ'ল জহা চাউল দি মাছৰ মুড়ি ঘণ্ট আৰু তাৰ লগত আছে মোৱা মাছৰ ভাজি আৰু এয়াই হ'ল আমাৰ উৰুকাৰ খানা সকলোৱে মিলিজুলি খালোঁ আমাৰ 3টা পৰিয়ালে মিলি খোৱা হ'ল আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষত ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে হেপী মাঘ বিহু কৈ দিয়া হেপী মাঘ বিহু